বন্ধুসকল, অসমৰ ইতিহাসৰ 4 নম্বৰ খণ্ডটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইংৰাজ আৰু আহোম, আহোম আৰু মোগল, মান আৰু আহোম, মান আৰু ইংৰাজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম আৰু মোগল। 2 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধত আহোমক নেতৃত্ব দিয়া সেনাপতিজন কোন আছিল? পুৰন্দৰ সিংহ, লাচিত বৰফুকন, গদাধৰ কোঁৱৰ, গদাপাণি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাচিত বৰফুকন। 3 নম্বৰ প্ৰশ্নটো হৈছে বাঘ হাজৰিকা কোন আছিল? ইছমাইল ছিদ্দিকী, ইছমাইল হুছেইন, পৃথু, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইছমাইল ছিদ্দিকী। 4 নম্বৰ প্ৰশ্নটো হৈছে গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? মূলা গাভৰু, ফুলমতী, জয়মতী কুঁৱৰী, ৰমণী গাভৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়মতী কুঁৱৰী। 5 নম্বৰ প্ৰশ্নটো হৈছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ, শিৱসিংহ, গদাপাণি, প্ৰমত্ত সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। 6 নম্বৰ প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল? প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, লাচিত বৰফুকন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। 7 নম্বৰ প্ৰশ্নটো হৈছে শুক্ৰেশ্বৰ মন্দিৰ কোন ৰজাৰ নেতৃত্বত স্থাপন কৰা হৈছিল? ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, গদাধৰ সিংহ, বদন চন্দ্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহ। 8 নম্বৰ প্ৰশ্নটো হৈছে মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 14 বাৰ, 13 বাৰ, 4 বাৰ, 17 বাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 17 বাৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল? 3 বাৰ, 5 বাৰ, 7 বাৰ, 2 বাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 বাৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল? বদন ফুকন, গদাধৰ সিংহ, লাচিত ফুকন, ৰুদ্ৰসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বদন ফুকন। 11 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰান্সেংমুং বৰগোহাঁইৰ পত্নীৰ নাম কি আছিল? ৰমণী গাভৰু, মূলা গাভৰু, জয়মতী কুঁৱৰী, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মূলা গাভৰু। 12 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? 1856 চনত, 1875 চনত, 1826 চনত, 1556 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনত। 13 নম্বৰ প্ৰশ্নটো হৈছে ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? 1543 খ্ৰীষ্টাব্দত, 1675 খ্ৰীষ্টাব্দত, 1786 খ্ৰীষ্টাব্দত, 1682 খ্ৰীষ্টাব্দত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1682 খ্ৰীষ্টাব্দত। 14 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল? ৰাম সিংহ, পুৰন্দৰ সিংহ, লাচিত বৰফুকন, টিপু চুলতান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম সিংহ। আজিৰ খণ্ডৰ অন্তিমটো তথা 15 নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? শিৱসাগৰত, চৰাইদেউত, তেজপুৰত, এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইদেউত। বন্ধুসকল, এতিয়া আগবঢ়াইছোঁ আজিৰ খণ্ডটোৰ প্ৰশ্ন। আজিৰ খণ্ডটোৰ প্ৰশ্ন হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ইতিমধ্যে এটা নোট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। আপোনালোকে বাৰু বন্ধ হ'বলগীয়া এই নোটখনৰ বিষয়ে জানেনে? যদি জানে কমেণ্ট কৰি নিশ্চয় জনাওক। আৰু যদি নাজানে তেন্তে অহাটো খণ্ডলৈ অপেক্ষা কৰক। আৰু যোৱাটো খণ্ডৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ইছলামিক দেশৰ পৰা প্ৰথমগৰাকী মহাকাশচাৰী হিচাপে মহাকাশলৈ যাব ছৌদি আৰবৰ ৰাইনা বৰ্নৌ। ছৌদি আৰবৰ নাগৰিক ৰাইনাই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা ইছলামিক দেশৰ পৰা প্ৰথমবাৰৰ বাবে মহাকাশ অভিযানলৈ যাব। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, আমাৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে আমাৰ ভিডিঅ'বোৰ পোনপ্ৰথমে লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। অহাটো খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সকলোকে ধন্যবাদ জনাই বিদায় মাগিছোঁ।